বলি ছোৱালীয়ে মইনা মিঠা মাত বগী ছোৱালীৰে মইনা বুকুত মাৰে বজপাত আজিকালি গানবোৰ বৰ ধুনীয়া গালে গাই থাকিবলৈ মন যায় ঐ ছোৱালী তই কি গানে গাই থাকিবি নেকি তুমি স্কুল যাবলৈ টাইম হ'ল নহয় স্কুল নাযাওঁ যদি তোৰ পিঠিত অটেঙা পৰিব মা আজিকালি ইমান ধুনীয়া গানবোৰ ওলাইছে মোৰ গাই থাকোঁ লাগিছে তোৰ কি গান গাই থাকিলে হ'ব নেকি তই কি গান গাই থাকিলে হ'ব নেকি যা স্কুল যা ক্লাছ কৰিব লাগে ছোৱালী চলা অকল গান মন কৰিলে হ'ব নেকি হ'ব মা মই স্কুললৈ ওলাইছোকে মাজনীও মানে অকণমান গান গাবলৈও নিদিয়ে যাওঁ ওলাওঁগে আৰু গুড মৰ্ণিং জিলমিল মৰ্ণিং গুড মৰ্ণিং টু পিছে জিলমিল তোমাক মই বহুত দিনৰ মূৰত দেখা পিছে জিলমিল তোমাৰ খা খবৰবোৰ কোৱাচোন তোমাক বহুত দিনৰ মূৰত দেখা পালোঁ স্কুলো অহা নাই কিবা বেমাৰ চেমাৰ হৈছে নেকি আজিকালি ইমান কৰোণা হৈছে স্কুললৈ আহিবলৈ ভয় লাগিছে আৰু গুড মৰ্ণিং ষ্টুডেণ্ট গুড মৰ্ণিং ছাৰ পিছে আজি তোমালোকৰ ক্লাছৰুমলৈ নাযাওঁ আজি তোমালোকৰ ইয়াতে দুটামান কথা ক'বলগীয়া আছে ইয়াতে মই ক্লাছটো কৰি দিম আৰু হ'ব ছাৰ ইয়াতে কৈ দিয়ক ঠিক আছে ছাৰ ইয়াতে সুধি দিয়ক আৰু কি কথা ক'বলৈ আছে ইয়াতে কৈ দিয়ক চব কথা ঠিক আছে জিলমিল প্ৰথম প্ৰশ্নটো মই তোমাকে সুধিছোঁ এটা বাল্টিঙত 10টা মাছ আছিল তাৰে 3টা মাছ মৰি গ'ল তেতিয়া কেইটা মাছ থাকিব ছাৰ বাল্টিংটো 10টা মাছে থাকিব হা কিন্তু কেনেকৈ ছাৰ এটা বাল্টিঙত যদি 10টা মাছ থাকে তাৰ পৰা 3টা মাছ মৰি যায় সেইটোতো মাছটো যোনকেইটা মাছ মৰি গৈছিলে সেইটোতো মাংসটো হয় নাযায় জিলমিল পিছে তই ঠিক কথাই কৈছ সঁচা কথা কৈছ দেই ভোলা এতিয়া তোৰ কাৰণে এটা প্ৰশ্ন আছে তই ক'ব লাগিব এতিয়া উত্তৰ দিবি দেই পৃথিৱীত মুৰ্গী সৃষ্টি আগত হৈছিলে নে কণী সৃষ্টি আগত হৈছিলে ছাৰ কণী সৃষ্টি আগত হৈছিলে হা কেনেকৈ ছাৰ কণী ফুটিহে মুৰ্গী জন্ম হয় গতিকে কণীটো পাইনো মুৰ্গী হ'ব পিছে তোৰ কথাটো যুক্তি আছে তই ঠিকেই কৈছ ঠিক আছে আজিলৈ ঘৰলৈকে যা আজিলৈ ময়ো ঘৰলৈ যাওঁ ইমানখিনিয়ে হ'ব আজিলৈ দে